যি 12 দিনীয়া উন্নয়নৰ দিন মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ঘোষণা কৰিছে। তাৰে অংশ হিচাপে আজি শিৱসাগৰ জিলাত 3টা বিশেষকৈ স্কিম, বিশেষকৈ MFI মাইক্ৰ' ফাইনেন্সৰ যিসকল আই মাতৃৰ বেংকত লোন আছিল, তেওঁলোকে যিটো চিভিল বেয়া হৈছিল, তেওঁলোকৰ নো ডিউজ চাৰ্টিফিকেট NDC-খন আমাৰ চৰকাৰৰ ফালৰ পৰা তেওঁলোকৰ হঠাৎ সকলো লোন পৰিশোধ কৰি দিয়া হৈছে। ইয়াতে আমাৰ শিৱসাগৰ জিলাত 2854 গৰাকী আৰু এই 2854 গৰাকীত প্ৰায় 7 কোটি 10 লাখ টকা অসম চৰকাৰৰ গৈছে। মই ভাবোঁ এই 2854 গৰাকী মহিলাৰ তেওঁলোকে সকাহ পাব। তেওঁলোকৰ যি পৰিয়ালৰ এটা ডাঙৰ বোজা আছিল লোনৰ, সেই লোনৰ বোজাটো আজি তাৰিখত তেওঁলোকৰ সমাপ্ত হৈছে। আৰু লগে লগে আমি যে SDRF-ৰ বানপানীৰ সময়ত আমাৰ এই 3টা সমষ্টিত যিখিনি ৰাইজৰ ক্ষয়ক্ষতি হৈছিল, সেইখিনি প্ৰায় 22,000 ওপৰৰ 22,913টা পৰিয়ালৰ আমি আজি তেওঁলোকক আনুষ্ঠানিকভাৱে ফুল ডেমেজ হ'লে আমি 1,20,000, পাৰ্চিয়েল হ'লে আমি 6,000, 5,000, গৰু ছাগলী মৰিলেও তেনেকৈ যিটো পইচা পাইছে, এগ্ৰিকালচাৰ, ফিছাৰী সকলো দিশতে আমি প্ৰায় 10 কোটি 27 লাখ টকাৰ এই আঁচনিখনৰ যোগেদি শিৱসাগৰ জিলাখনৰ উপকৃত হৈছে। আমি আজি 3 বজাৰ লগে লগে তেওঁলোকৰ নিজৰ নিজৰ একাউণ্টত সোমাই যাব। আৰু এটা প্ৰধানমন্ত্ৰী খাদ্য সংহৰণ, ইয়াৰ জৰিয়তে মহিলা গোটসমূহক সকাহ দিয়াৰ কাৰণে প্ৰায় 40,000 টকালৈকে আমাৰ 163টা গোট পূৰ্বতে দিয়া হ'ল আৰু আজিও আমি 86টা গোট, অৰ্থাৎ টোটেল 249টা গোটে 40,000কৈ পাইছে। আৰু আজি তাৰিখত আমি 32 লাখ টকা আমি ইয়াতে তেওঁলোকৰ কাৰণে বিতৰণ কৰা হৈছে। মই ভাবিছোঁ যে আজি প্ৰায় 18 কোটি ওচৰা-ওচৰি টকা এই শিৱসাগৰ জিলাত আমাৰ হিতাধিকাৰীসকলে বা বানপানী ধুমুহা দুৰ্যোগত থকাসকল আৰু মহিলা গোট আৰু তেওঁলোকৰ যি MFI, এই 3টা ছেক্টৰত আমি আজি এইখিনি আনুষ্ঠানিক বিতৰণ। কাৰণ মহিলাসকল হ'ল দেশৰ সমাজৰ এক অৰ্ধাংগিনী বুলিও আমি কওঁ, মহিলা সমাজৰ এক আধা, আৰু তেওঁলোকে আজি সবলীকৰণ হ'ব লাগিব। তেওঁলোকৰ শিক্ষা দীক্ষাৰ কথা চৰকাৰে চিন্তা কৰিছে, যেনেকৈ নিযুত মইনা দি সকলো ছোৱালী পঢ়াৰ ক্ষেত্ৰত আৰ্থিক সাহাৰ্য আগবঢ়াইছে। আৰু তেনেকুৱা ধৰণৰ আৰু তেওঁলোকক মহিলা গোটৰ যোগেদি তেওঁলোকক সংস্থাপিত কৰা, আৰ্থিক সচ্ছলতা আৰু শিক্ষা, এই 2টা দিশত চৰকাৰে অধিক গুৰুত্ব দিছে। আমি ভাবোঁ যে সমাজখন ধৰি নিয়াৰ ক্ষেত্ৰত মহিলাৰ যি দায়িত্ব আছে, দায়িত্ব পালন হ'ব। আৰু আমি এখন সমাজ গঠন কৰিবলৈ হ'লে মহিলাৰ সহযোগিতা লাগিবই। তেওঁলোকে আৰ্থিকভাৱে সচ্ছল হ'ব লাগিব আৰু শিক্ষিত হ'ব লাগিব। গতিকে এই গোটেই কথাখিনি অসম চৰকাৰে গুৰুত্ব সহকাৰে লৈছে। আজি শিৱসাগৰ এই ঐতিহাসিক জিলাখনত মই নিজে থাকি এই চেৰিমনিয়েলি ডিষ্ট্ৰিবিউশ্যনত মাননীয় মুখ্যমন্ত্ৰীকো ধন্যবাদ জনালোঁ। মোক নিজৰে এখন জিলা, মোৰ আমাৰ আনডিভাইডেড জিলাৰো মই ইয়াতে বিভিন্ন কামত জড়িত হৈ আছিলোঁ। গতিকেলৈ মই আজি হিতাধিকাৰীসকলক যাতে টকাটো সদব্যৱহাৰ কৰে তাৰ কাৰণেহে অনুৰোধ জনাইছোঁ।